এতিয়া বিটিআৰত ট্ৰাইবেল বেল্ট এণ্ড ব্লকৰ নীতিৰ কথাও কয় আৰু এইফালে 6 শিডিউল এৰিয়াৰ যিটো লেণ্ড পলিচি সেইটো কথাও কয়। দুটাটো নহ'ব, এখন আইনৰ আওতাত আহিব লাগিব। হয় 6 শিডিউল এৰিয়াৰ গভৰ্ণমেণ্ট বা বিটিআৰ প্ৰশাসনৰ আধাৰত এই কথাটো কৰিব লাগিব, নহয় ট্ৰাইবেল বেল্ট এণ্ড ব্লকক বিটিআৰৰ বা 6 শিডিউল এৰিয়াৰ পৰা এইটো আমি বেলেগ ধৰণে ইয়াক মানে ট্ৰিট কৰিব লাগিব। মই এটা কথাই স্পষ্ট কৰিব বিচাৰিছোঁ যে জনজাতি ভাই বন্ধুসকলৰ বা ভগ্নী ভাতৃসকলৰ সেন্টিমেন্টত কিবা আঘাত দিয়া কথা মই এষাৰো কোৱা নাই। हेल' लोगोफोर, नोंथांमोनसिम आरोबाव माखासे रादाबफोर बा सावरायनो गोनां बाथ्राफोर लानानै फैदों आरोना बे समाव नोंथांमोना भिडिअखौ नायलांदो। मैयाहाय खोनानो मोन्दों 15 आगस्टआव माखासे दावहारुफ्रा दावहा नांदों आरोना भिडिअ भाइराल जादों। माबायदि बुलाय सोलाय जादों आरोना खोनानाय बादिब्ला सरलपारायाव होननानै खोनादों आरो नंगौना नङा मिथिया, नाथाय जादों जाथाया नोंथांमोना नायबानो जाबाय माबायदि बुलाय सोलाय जादों आरोना लोंनाय जानायजों। बेजोंनो लोगोसे दिलीप शइकियानि बाथ्राया सोलायबाय, सिगाङाव मा बुंदोंमोन आरो दायो मा बुंखो नोंथांमोना भिडिअखौ मोजाङै नायनानै खोनासंलांबानो जाबाय आरोना। सिगाङावहाय माबायदि दिलीप शइकिया ट्राइबेल बेल्ट एन्ड ब्लक आरो 6 शिडिउलनि सायाव बाथ्रा बुंदोंमोन आरो दा बिनि खुगानि रावा माबायदि जाखो आरो सोरनि बुजिनाया गोरोन्थि, दिलीप शइकियानि बुंनाय बाथ्राया गोरोन्थि ना जोंनि बुजिनाय बाथ्राया गोरोन्थि, जोंनि बुजिनाया गोरोन्थि जाखो बिनि बाथ्रा बुंनायखौहाय बिथाङा माखासे बाथ्रा खेंफोरथि होबावदों आरोना दिनै बे समावहाय। नोंथांमोना बे भिडिअखौ नायलांजोबदो आरोना अब्लानो बुजिगोन। बिनि उनाव नोंथांमोना मा सानो कमेन्ट खालामदो आरोना। सोरबा बे चेनेलाव गोदान फैदोंबा साबस्क्राइब खालामनानै लाग्रोदो। थ' बिदिब्ला भिडिअखौ नायलांदो लोगो। এতিয়া বিটিআৰত ট্ৰাইবেল বেল্ট এণ্ড ব্লকৰ নীতিৰ কথাও কয় আৰু এইফালে 6 শিডিউল এৰিয়াৰ যিটো লেণ্ড পলিচি সেইটো কথাও কয়। দুটাটো নহ'ব, এখন আইনৰ আওতাত আহিব লাগিব। হয় 6 শিডিউল এৰিয়াৰ গভৰ্ণমেণ্ট বা বিটিআৰ প্ৰশাসনৰ আধাৰত এই কথাটো কৰিব লাগিব, নহয় ট্ৰাইবেল বেল্ট এণ্ড ব্লকক বিটিআৰৰ বা 6 শিডিউল এৰিয়াৰ পৰা এইটো আমি বেলেগ ধৰণে ইয়াক মানে ট্ৰিট কৰিব লাগিব। सिगाङावहा बेबायदि बुंदोंमोन आरोना नोंथांमोना खोनाबाय जानांगौ आरो दायो माबायदि बुंदों बाथ्राखौ दिलीप शइकिया नोंथांमोना खोनासंलायदो आरोना। बिनि उनाव दिनै बेयो गिखांनाय फैबाय जानो हागौ आरोना। नायलांदो उनावहाय मा बुंखो दायो। মই এটা কথাই স্পষ্ট কৰিব বিচাৰিছোঁ যে জনজাতি ভাই বন্ধুসকলৰ বা ভগ্নী ভাতৃসকলৰ সেন্টিমেন্টত কিবা আঘাত দিয়া কথা মই এষাৰো কোৱা নাই। প্ৰথম কথা, ভাৰতীয় জনতা পাৰ্টিৰ কাৰ্যকৰ্তা হিচাপে আমি আমাৰ যি দেশখনৰ মূল যিসকল বাসিন্দা জনজাতি বা খিলঞ্জীয়া যিসকল লোক আছে, এই লোকৰ বিৰুদ্ধে এই লোকক কিবা অপমান কৰাৰ ধৃষ্টতা মোৰ নাই। গতিকে মোৰ বক্তব্যত হয়তো ইয়াৰ ভুল ব্যাখ্যা হ'ব পাৰে বা হয়তো ক'ৰবাত বুজাৰো অসুবিধা হ'ব পাৰে বা মোৰ কোৱাটো হয়তো ধৰণটো বেলেগ হ'ব পাৰে। গতিকে ইয়াৰ কাৰণে মই জনজাতি ভাইসকলক বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ যে ইয়াক লৈ কোনো ধৰণৰ আৰু বিতৰ্কৰ অৱকাশ নাই। আকৌ মই স্পষ্ট কৰিছোঁ, BTCত বা 6 শিডিউল এৰিয়াত জনজাতিসকলৰ বাবে সংৰক্ষিত যি আইন আছে বা বেল্ট ব্লক আছে, তাত এজনো মানে বাহিৰা লোক যি কোৱা হয়, বাহিৰা লোক মানে ভাৰতৰ খিলঞ্জীয়া মূল আদিবাসীসকল বাদ দি আমি যাৰ বিৰুদ্ধে উচ্ছেদ চলাই আছোঁ, তেনেকুৱা কোনো এজন লোকও যাতে তাত থাকিব নোৱাৰে, তেনেকুৱা এটা কঠোৰ নীতি বা পদক্ষেপ চৰকাৰে লৈছে। গতিকে জনজাতিসকলৰ লগত আমি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ আশীৰ্বাদত আৰু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ আশীৰ্বাদত জনজাতিসকলৰ লগত আমি চাতুৰ দৰে আছোঁ। ইয়াত অপমান কৰাৰ কাৰো সাহসো নাই আৰু কোনেও অপমান কৰিবও নালাগে। যদি মোৰ বক্তব্যত কাৰোবাৰ হয়তো আঘাত আহিছে, কথাটো কৈছোঁ, বুজাত ভুল হয় বা হয়তো কোৱাত কিবা কাৰণত ভুল হ'ব পাৰে, গতিকে তাৰ কাৰণে মই সেইসকলৰ ওচৰত মই দুখো ব্যক্ত কৰিছোঁ। বেলেগ কথা একো নাই, মই কোৱাত একো কোনো ধৰণৰ ভুলকৈ কথা কোৱা নাই। কিন্তু যদি ক'ৰবাত বুজাত বা ইয়াৰ যিটো ইণ্টাৰপ্ৰিটেশ্যন বেলেগ ধৰণে কৰা হৈছে, তাৰ কাৰণে মোক কোনোবা অঞ্চলত মানে নিষিদ্ধও কৰিছে জনজাতীয় অঞ্চলত, মই সন্মানীয় ট্ৰাইবেল সংঘৰ নেতাসকলকো মই এইটো আহ্বান জনাইছোঁ যে মোৰ বক্তব্য
যি আহিছিল তাত মই কোনো জনজাতীয় লোকক মানে অসন্মান কৰা বা তেওঁলোকৰ বিৰুদ্ধে কিবা অৱস্থান গ্ৰহণ কৰা এইবিলাক আমাৰ সপোনৰ বিষয় নহয়। আমাৰ মন প্ৰাণত সবকা সাথ সবকা বিকাশ নীতি সোমাই আছে। সকলোৰে বিকাশ, সকলোকে লগত লৈ এই নীতি আমি সদায় লৈ আছোঁ। আৰু আটাইতকৈ বেছি ভাৰতবৰ্ষৰ ৰাজধানী দিল্লীত বড়ো ভাইসকল গ'লেও মই তেওঁলোকৰ লগত থাকোঁ, ৰাভা ভাইসকল গ'লেও ময়ে তেওঁলোকৰ লগত থাকোঁ, আমাৰ কাৰ্বি ভাইসকল গ'লে তেওঁলোকৰ লগত ময়ে থাকোঁ, কোচ ৰাজবংশীসকল গ'লে তেওঁলোকৰ লগত বেছিভাগ ময়ে থাকোঁ, শৰণীয়া কছাৰীসকল গ'লে তেওঁলোকৰ লগত ময়ে বেছিভাগ থাকোঁ। গতিকে এইটো লৈ এছাম হয়তো কোনোবাই অলপ বেলেগ ধৰণে মোৰ বক্তব্যক ৰাজনীতিকৰণ কৰিব বিচাৰিছে। গতিকে মই সকলোকে অনুৰোধ জনাইছোঁ এই বিতৰ্কৰ আজিৰে পৰা অন্ত পৰক আৰু সকলো জনজাতিৰ যি অধিকাৰ আছে, সকলো জনগোষ্ঠীৰ যি অধিকাৰ আছে, আমি সকলোৰে সমবিকাশ সমমৰ্যাদা, আকৌ কম মই সকলোৰে সমবিকাশ আৰু সমমৰ্যাদাৰ কাৰণে কাম কৰি আছোঁ। গতিকে তাত কেতিয়াও আমি তাত কোনো আপোচ নকৰোঁ, কিন্তু জনজাতিক অপমান কৰাৰো আমাৰ ধৃষ্টতা নাই। मोटा चल रहा है ना भाई, ওদের পুরা চলে আছে দেখ, সব কভার করছো, সব একদম পুরা।